আমি ইয়াত নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়ৰ প্ৰাংগণত আমি আজি 3 দিনীয়া কাৰ্যসূচী আজি প্ৰথম কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলগীয়া হৈছে। যেহেতু আমি 2006 চনৰ পৰা আমাৰ NSM কৰ্মৰত হৈ আছো। আমি বহুতখিনি কষ্টৰ মাজতো তাৰ কিন্তু কোনো ফলাফল আজিলৈকে আমাক চৰকাৰে দিয়া নাই। এখন টেবুলত এগৰাকী আমি চৰকাৰী নাৰ্ছ বহি থাকোঁ আৰু এগৰাকী আমি NSM কৰি একেখিনি ৱৰ্ককে কৰোঁ, কিন্তু তেওঁলোকে বহুত দৰমহা পায়, তাৰ আধা 3 গুণৰ এভাগো আমি নাপাওঁ। আৰু আমি কভিড হৈ গ'ল, কভিডত ইমানেই আমি ডিউটি কৰিলোঁ, তাৰ কিন্তু আমাক চৰকাৰে ফুল চিটিয়া বাঢ়ি আমাক কোনো ধৰণৰ একো আজিলৈকে প্ৰাপ্য নিদিলে। ত' আমি ইয়াৰ পৰাই আমি চৰকাৰক আহ্বান জনাইছোঁ যে আমাৰ NSM কৰ্মীসকলক নিয়মীয়াকৰণ কৰক। আৰু এটা চৰকাৰক আমি জনাইছোঁ যে 15, 16 বছৰ, 17 বছৰ চাকৰি কৰাৰ পাছত আমাক কিয় ইণ্টাৰভিউ বৰ্ডত বহিবলগীয়া হৈছে নিয়মীয়াকৰণ কাৰণে, যাতে আমি কোনো ধৰণৰ ইণ্টাৰভিউ নিদি আমাক চৰকাৰীকৰণ কৰে, তাৰ পৰা আপোনালোকক যোগেদি চৰকাৰক আমি আহ্বান জনালোঁ।